অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক ডক্টৰ উৎপল কুমাৰ নাথৰ ৰচিত তিনিটি কবিতা। 2002 চনত দৈনিক জনমভূমি কাকতত প্ৰকাশিত কবিতা সপোন। সপোন দেখো মই, বাস্তৱৰ সপোন নিতৌ। সপোন দেখানে তুমি? দিবা স্বপ্ন দেখে বাবেই পগলাবোৰে সপোন নেদেখে। সিদিনা সপোনত দেখিলোঁ দম সদৃশ এটা কাজঘৰ, ভিতৰত অসংখ্য মানুহ নে আত্মা। এটা মৃদু সংগীতৰ সুৰ, সতেজ তথা সুন্দৰৰ মহামিলন অনুভৱ কৰিব পাৰি ভিতৰত। সেয়া হেনো স্বৰ্গৰ বাসস্থান। চকু ফুৰাইছিলোঁ দেখো নেকি তোমাক, কিন্তু তুমি জানো সপোন দেখা? আজিও মই আৰু মোৰ কায়াই ভুমুকি মাৰেগৈ সেই কাজঘৰত নিতৌ, কাৰণ মই সপোন দেখোঁ। 2003 চনত দৈনিক জনমভূমি কাকতত প্ৰকাশিত কবিতা দৃষ্টিত মোৰ। তাৰ বেসুৰা সংগীত সুমধুৰ ক্ৰণ কুহৰত, কুৎসিত শৰীৰৰ ঘমাৰ্ত অংগত, আলপুতিত আত্মহাৰাত বলিয়ালিৰ প্ৰলাপ সৰলতাৰ। সংস্কাৰ আভাস দুৰ্বল খোজত তাৰ গহীন আদব কায়দা। বুজিও মই নুবুজিও বুজি উঠো আজি। সি মোৰ বাবে সি অমাৱস্যাৰ নিশাত পূৰ্ণ জোনাকৰ পোহৰ। আছিল এখন বিশাল প্ৰথাৰ অসম্পূৰ্ণতাৰ শূন্যতাক ঠেলি হাহাকাৰ কৰা হৃদয়ত এছাতি মলয়া বতাহ। আকাংক্ষিত আলহীৰ আগমনত চকুত মোৰ সেউজীয়া ৰং। কবিতাৰ শিৰোনাম কবিতা। কবিতা মোৰ প্ৰিয়, তাতোতকৈ প্ৰিয় মোৰ কবিজন। কিয় বাৰু লিখা ইমান মিঠা কথাবোৰ? কাৰ বাবে লিখা? নীলাচে আহিৰ কলমটো দেখোন আজি ৰঙা হ'ল। এয়া দেখোন ৰঙাৰ পৰা সেউজীয়া। বন্ধ দুৱাৰৰ হাঁহিটোৱে কবি তোমাকেই মাতিছে হ'বলা। নদীখনৰ পানীখিনি সেউজীয়া কৰিবলৈ তুমি আহিবা, আমিবোৰ অপেক্ষাৰত।